নমস্কাৰ বন্ধুসকল, আজি মই তামোল গছত কেনেকৈ পাণ ৰুব লাগে একদম উত্তম উপায় কেইটামান টিপছ, বঢ়িয়া টিপছ লৈ আহিছোঁ। তো প্ৰথম আমি তামোল গছত যেতিয়া আমি পাণ লগাওঁ কেইটামান কথা জানি ল'ব লাগে যে যোনটো গাঁত আমি কৰিব লাগে সেইটো কমেও 1 ফুটৰ বা 8 ইঞ্চি দূৰত কৰিব লাগে। কেলৈ, যদিহে পাণ আমি যেতিয়া এনেকৈ লগাম, লগোৱাৰ পিছত যদিহে পাণটো এই শিপাত ফচি যায়, তেতিয়া ওপৰলৈ যিমানে ডাঙৰ নহওক কিয় সি হাড়টো টানিব তলৰ পৰা নোৱাৰে আৰু পানীও টানিব নোৱাৰে, কাৰণ মাটিৰ পৰাহে সি হাড় টানিব। তো তামোল গছত সি অকল পানীহে সি টানিব পাৰে। চ' যিমান দৰকাৰী তাক প্ৰয়োজন হয়, মেডিচিনবোৰ হওক বা ফাৰ্টিলাইজাৰ যিমান যি দৰকাৰ হয় তাৰ কাৰণে গ্ৰ'থৰ কাৰণে চব মাটিৰ পৰা সি টানিব। চ' সেইকাৰণে আমি এটা কথা মন কৰিব লাগে যে যোনটো পাণৰ লতিডাল, যোনডাল পাণৰ লতাডাল আমি ৰুলে মানে নাই কমেও 1 ফুটৰ দূৰত ৰুব লাগে, যাতে এই শিপাডালৰ পৰা আমি বচাব লাগিব। আৰু এটা কথা মন কৰিব, যেতিয়া আমি ৰুওঁ এনেকৈ ছাইড কৰি কেনে ৰুব লাগে, তেতিয়াহে আপোনাৰ তাৰ নিজৰ দিশটো সি গম পাব। এতিয়া ধৰক আপুনি চিধা কৰিলে সি কোনোবা ফালে যাব পাৰে, আকৌ এনেকৈ দিলে ছাইডত দিলে আৰু এটা কথা, এনেকৈ আমি জেং চেং দি দিব লাগে যাতে এইডাল ওপৰে যায়, এই শিপাৰ লগত কোনো কানেকশ্যন যাতে নহয়গৈ, সেইকাৰণে আমি এনেকৈ দিব লাগে। আৰু এইটোতো মই পচাই থোৱা পুলি হয়, যে আপোনালোকে যদি পচাই নথয়, পচাই থ'লেতো ইয়াৰ শিপা গজি থাকে, কোনো কেছ নাই, আপুনি মাটিত দুই দিলে ই বাচি যাব। যদি নোৰোৱে তেতিয়া কি হ'ব, তামোল গছৰ একেবাৰে ওপৰত যোনটো আগ ওলমি আহে, তেনেকুৱা আগটো আপুনি নাই কমেও তিনি হাতমান ল'ব লাগে। 2 হাত আপুনি মাটিত ভিতৰত ভৰাই দিব, যাতে সি যথেষ্ট পানীৰ বা সাৰ মাটিৰ পৰা সি ল'ব পাৰে যাতে। আৰু ইয়াত অকল 1 হাতমান দিলেও হৈ যায়। আৰু মন কৰিব, যোনটো ডাল ৰুব সেইটো যথেষ্ট ভাল ডাঙৰ হয় অলপ। এই একেবাৰে তলৰ ছাইডৰ পৰা আপুনি চিঙা ডালৰ পৰা নল'ব, একেবাৰে আগ ল'লে ভাল হয়, যাতে বাঢ়িবলৈ সি সুবিধা পায়। আৰু তামোল গছত এনেকৈ মেলি থকা শিপা থকা আপুনি পাণৰ লতা ল'ব, যদিহে আপুনি পচাই থোৱা নাথাকে। এনেকৈ থাকিলে গম পাব যে বঢ়িয়া, এইটো এটা চাইন হয়, এইটো বেটাৰ চাইন হয়, এইটো পাণ ৰোৱা। তো এনেকৈ সি ধৰিবলৈ বৰ বেছি দিন নালাগে, 2 সপ্তাহতে ইয়াত ঠন ধৰিব। তো মই ইয়াত কি মিলাইছোঁ প্ৰথমতে মই আপোনালোকক দেখাই দিছোঁ। ইয়াত আছে ছাগলী গু, একদম শুকান হয় ছাগলী গু, লগত মই কিছুমান পচা সাৰ আৰু কেঁচু সাৰ মিলাইছোঁ ইয়াত। আৰু এয়া হৈ গ'ল পথাৰ মাটি ইউজ কৰিব দিয়ে আগৰ দিনৰ মানুহে। বহুত কাৰণ আছে, পথাৰ মাটি ইউজ কৰিলে বোলে তাৰ যোনটো টেষ্টটো অলপ ধুনীয়া হৈ যায়। আৰু পথাৰ মাটিত যিহেতু পানীটো ৰৈ থাকে, বালিয়া মাটি বৰ ইউজ কৰিব নালাগে, বালিয়া মাটিটো একদম শুকাই যায়, আৰু পাণটো শুকাই গ'লে মানে কি হয়, একেবাৰে লেলি যায়গৈ, সি একে বেছি ৰ'দ পালে লেলি যায়, সেইকাৰণে অলপ ছাঁ জেগাত ৰুৱে। চ' এইখিনি মই এতিয়া মিলাই ল'ম। এইখিনি মিলাই ল'ব লাগে। ইয়াত অলৰেডি এজোপা আছে ৰোৱা, তো অলপ ঠন ধৰিছিলে, 2 সপ্তাহ 3 সপ্তাহমান হৈছে। এতিয়া এইটো ইয়াৰ কাৰণে মই সৰুকৈ গাঁত এটা কৰি ল'ম আকৌ এবাৰ। আৰু এই পাণৰ এইডাল এনেকৈ তামোল গছলৈ ওপৰলৈ যোৱাকৈ মিলাই দিব লাগে। ইয়াত জেং আৰু 2ডালমান দি দিব লাগিব। তো এইটো ঢাকি দিব লাগে আৰু খুব এইটো হেঁচিব লাগে, টাইট কৰি দিব লাগে। যিহেতু যদি বাৰিষা হৈ যায় আৰু ইয়াত যদি পানী ৰৈ যায়, গেলি যাব আৰু ঠন নধৰালৈকে। আৰু এটা কথা, যদি টাইট নকৰোঁ তেতিয়া হাৱা সোমাই থাকিলে, আৰু কয় যে হাৱা সোমাই থাকিলেও গছ পুলি যিকোনো পুলি বেয়া হৈ যায় আৰু পানী বেছি জমা হৈ থাকে। তো ইয়াত মই জাবৰ চাবৰ কিবাকিবি দি দিম ইয়াত। আৰু পাৰিলে মানে কলগছ কাটি ভীমকলৰ হওক বা যি কলৰ হওক ইয়াত দি দিব লাগে, যাতে ইয়াত চেঁচা হৈ থাকে। আৰু বিশেষকৈ এইটো ঠাণ্ডা দিনত ৰুলে এনেকৈ কৰিব লাগে। আৰু ঠাণ্ডা দিনত যদি ৰুৱে তেতিয়া অলপ বাম জেগাত ৰুলেও একো নাই, কিন্তু বাৰিষা দিনত ৰুলে মানে পাৰিলে মানে অলপ এনেকুৱা ওখ জেগাত ৰুব, যাতে পানীটো ৰৈ নাথাকে। আৰু পানী বেছি ৰৈ দিলে পাণ গছ সোনকালে গেলি যায়। তো এইটোৱে আছিলে পদ্ধতিটো। হোৱাৰ পিছত ইয়াত আমি পানী দি দিব লাগে
যিকোনো পুলিয়ে আপোনালোকে ৰুলে মানে যেতিয়া আমি ৰুওঁ পানী দিব লাগে যাতে সি আৰু পিছবেলাই ৰুব লাগে আৰু ঠাণ্ডা বতৰত ৰুব লাগে। আজি যিহেতু গৰম মই পিছবেলাই ৰুইছোঁ, ইয়াত আৰু বৰ ৰ'দ নপৰে, পানৰ কাৰণে বৰ বেছি ৰ'দটো দৰকাৰ নাই, সেইকাৰণে কিছুমান খুটি পান কৰিলে আপোনাৰ ছাঁ দিয়ে, ওপৰত খেৰ দিয়ে যাতে আৰু ৰাতি কুঁৱলী বেছি তেনেকৈ বৰ ওপৰলৈ যাব দিব নালাগে পান গছটো। তো পানী দি এতিয়া সি 2-3 দিনৰ ভিতৰতে ঠন ধৰিব।